বন্ধু বান্ধৱীসকল আজি দুপৰীয়া খাবৰ কাৰণে মই ৰেচিপি দুটামান বনাইছোঁ। ৰেচিপিকেইটানো কি আপোনালোকক দেখাই যাওঁ আহকচোন। মই বনোৱা ৰেচিপিকেইটা এয়া প্ৰথমতে হৈছে এয়া মুৰ্গী মাংস বনাই আছোঁ। মুৰ্গী মাংস মই ভাজি আছোঁ। এইফালে মিক্স চব্জি বনাই আছোঁ। এয়া ৰঙালাও, ভাতকেৰেলা, বন্ধাকবি মিলাই চব্জি এখন বনাইছোঁ। চব্জিকণ হৈ গ'ল, মই চব্জিকণ এতিয়া নমাই ৰাখি দিম। এইফালে মই কুকাৰত মাটি দালি সিজাই থৈছিলোঁ। এই মাটি দালি অলপ খাৰ দি বনাম। এতিয়া মাটি দালিখিনি মই তেল মাৰিম। তেল দি দিছোঁ। কেইটামান পাঁচফোৰণ দি দিছোঁ। খুন্দি থোৱা নহৰু অকণ দি দিছোঁ। শুকান জলকীয়া দুটামান দি দিছোঁ। মই অকণমান হালধি দি দিম। দালিখিনি মই ইয়াতে দি দিছোঁ। এই মাটি দালিতে মই অকণমান কলখাৰ দি দিছোঁ। এয়া কলখাৰ দি বনাম যিহেতু কলখাৰ অকণ দি দিছোঁ। এয়া কলখাৰ দি বনোৱা মাটি দালি। ইয়াতে কঁঠাল গুটিও দি দিছোঁ মই। ভাজি থোৱা মুৰ্গী মাংসখিনি মই অকণমান লৰাই দিম। অকণমান লৰাই দিছোঁ। এতিয়া ইয়াতে অকণমান পানী দি দিম। অকণমান পানী দি দিছোঁ। পানী দি অকণমান সময়ৰ কাৰণে আকৌ উতলিবলৈ দি মই এইখিনি নমাই ৰাখি দিম। খাৰ দি বনোৱা মাটি দালিকণ হৈ গ'ল। মই এতিয়া এইখিনিতে নমাই ৰাখি দিছোঁ। এতিয়া মই মচুৰ দালি বৰ কেইটামান বনাম নৰসিংহ পাত দি। এইকেইটা নৰসিংহ পাত, তাৰ কাৰণে মই মিক্সিত এইখিনি পিচি লৈছিলোঁ। এইখিনি মই ইয়ালৈ নমাই লৈছোঁ। হালধি অকণ দিম। বৰকেইটানো কেনেকৈ বনাম আপোনালোকে চাই যাব। নিমখ অকণ দিছোঁ। দি মই ধুনীয়াকৈ ইয়াতে অকণমান কেঁচা পিঁয়াজ দিম। এতিয়া এই কাটি লোৱা পিঁয়াজকণ দি মই এনেদৰে সানি ল'ম। সানি এই নৰসিংহ পাত দেখিছে, এয়া দুটা দুটা এনেকৈ ইয়াত দি পেলাই বৰখিনি বনাই যাম। এতিয়া তাৰ কাৰণে মই পেনখন বহাই দিম গেছত। এতিয়া গেছত মই পেনখন বহাই দিলোঁ। এইটোতে মই বনাম এতিয়া। এই মুৰ্গী মাংসখিনি দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া মই দাঙি পেলাই চাইছোঁ, বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া এইখিনি হৈ গ'ল, মই নমাই ৰাখি দিছোঁ। গেছটো বন্ধ কৰি দিছোঁ। দি এইখিনিতে মই নমাই ৰাখি দিছোঁ। পেনখন গৰম হৈ গ'ল, মই ইয়াতে তেল দি দিছোঁ। এতিয়া ইয়াতে নৰসিংহ পাত দি পেলাই এইখিনি লেটিয়াই ধুনীয়াকৈ ইয়াত দি যাব লাগিব। এনেদৰে মই দি যাম। এইদৰে গোটেই বৰকেইটা মই বনাই ল'ম। বৰকেইটা এনেকৈ লুটিয়াই দিব লাগিব। দেখিছে সিজি গৈছে এফাল। তাৰপিছত আকৌ এনেদৰে লুটিয়াই দিব লাগিব। এয়া দেখিছে বৰখিনি ভজা হৈ গ'ল। মই এতিয়া বৰখিনি নমাই থ'ম। এয়া হৈ গৈছে। মই গেছটো বন্ধ কৰি দিলোঁ। এতিয়া ইয়াতে নমাই ৰাখি দিম মই এনেদৰে। এয়া আছিল নৰসিংহ আৰু মচুৰ দালিৰ লগত বনোৱা বৰ। বন্ধু বান্ধৱীসকল, আজি দুপৰীয়া বনাই দেখুওৱা ৰেচিপিখিনি আছিল এইখিনি। এইকণ আছিল মাটি দালি খাৰ,
এয়া আলু আৰু মুৰ্গী মাংস, এয়া মচুৰ দালি বৰ, মিক্স চব্জি। থালিখন চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্টত জনাব। আজিলৈ আহিছোঁ।